নমস্কাৰ দৰ্শকসকল, বংকিম চন্দ্ৰ বৰ্মন আছোঁ আপোনালোকৰ লগত। আজি আমি আপোনালোকৰ আগত এগৰাকী মহান বিজ্ঞানী ষ্টিফেন হকিঙৰ জীৱনীৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। ষ্টিফেন হকিঙৰ সম্পূৰ্ণ নাম হ'ল ষ্টিফেন উইলিয়াম হকিং। ষ্টিফেন হকিঙৰ জন্ম হৈছিল 8 জানুৱাৰী 1942 চনত ইংলেণ্ডৰ অক্সফৰ্ডত। হকিঙৰ পিতৃৰ নাম আছিল ফ্ৰেংক হকিং আৰু মাকৰ নাম আছিল ইছাবেল হকিং। যোৱা 14 মাৰ্চ 2018 চনত এইগৰাকী মহান বিজ্ঞানীৰ মৃত্যু হয়। আকৌ এই 14 মাৰ্চতেই জন্ম হৈছিল আন এগৰাকী মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ। আনহাতে 8 জানুৱাৰীতেই আন এগৰাকী মহান বিজ্ঞানী গেলিলিঅ' গেলিলীক মৃত্যুদণ্ড বিহা হৈছিল আৰু সিদিনাই জন্ম হৈছিল মহান বিজ্ঞানী ষ্টিফেন হকিঙৰ। 1963 চনতে 21 বছৰ বয়সত হকিং লু গেৰিক নামৰ এক কঠিন স্নায়ু ৰোগত আক্ৰান্ত হৈছিল। এই সময়ত চিকিৎসকসকলে হকিং মাত্ৰ 2 বছৰহে জীয়াই থাকিব বুলি ধাৰণা কৰিছিল, কিন্তু বিশ্বৰ অগণন লোক আৰু চিকিৎসা বিজ্ঞানীক আচৰিত কৰি হকিং তাৰ পিছতো অৰ্ধশতিকাৰো অধিক কাল জীয়াই থাকিল। হকিং সম্পৰ্কে হকিঙৰ ধাৰণা আছিল অতি ইতিবাচক। হকিঙে কৈছিল, মৃত্যুক লৈ মোৰ ভয় নাই। হকিঙে এবাৰ কোৱা মনত পৰে, অক্সফৰ্ডত আণ্ডাৰগ্ৰেজুৱেটৰ 3 বছৰীয়া ডিগ্ৰীৰ সময়ছোৱাত মাত্ৰ 1000 ঘণ্টাহে অধ্যয়ন কৰাৰ সুযোগ পাইছিল। চূড়ান্ত পৰীক্ষাত হকিং প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ সীমাৰেখাত উপবিষ্ট হৈছিল। মৌখিক পৰীক্ষাত পৰীক্ষকক হকিঙে কৈছিল যে যদিহে তেওঁ প্ৰথম শ্ৰেণী পায় তেন্তে তেওঁ কেম্ব্ৰিজত PhD কৰাৰ সুযোগ পাব, আৰু হকিঙৰ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষকে হকিঙক প্ৰথম শ্ৰেণী প্ৰদান কৰিছিল। এসময়ত হুইল চেয়াৰেৰে যেতিয়া তেওঁ সহজ হৈ পৰিছিল, তেতিয়া কলেজীয়া ছাত্ৰ হকিঙে কিছুমান দুষ্টামি কৰিবলৈ লৈছিল। কেম্ব্ৰিজৰ পথত তেওঁ হুইল চেয়াৰেৰেই নিয়ন্ত্ৰণহীন ড্ৰাইভিং কৰিছিল। হকিঙৰ 3টা সন্তান আছিল, লুচি, ৰবাৰ্ট আৰু টিম। 1974 চনত হকিঙে ঘোষণা কৰিছিল যে কৃষ্ণ গহ্বৰে তাপ বিকিৰণ কৰে। ই হকিং বিকিৰণ ৰূপে খ্যাত। শাৰীৰিক অক্ষমতাকো নেওচি হকিঙে প্ৰবল ইচ্ছাশক্তিৰ বলতেই সফলতাৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হৈছিল। হকিঙৰ মৌলিক আৱিষ্কাৰৰ বাবে 1974 চনত 32 বছৰ বয়সতে ৰয়েল ছ'চাইটিৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছিল। 37 বছৰ বয়সত কেম্ব্ৰিজৰ অংকশাস্ত্ৰৰ লুকাচিয়ান প্ৰফেচাৰৰ আসন অলংকৃত কৰিছিল। এই সকলোৰে ঊৰ্ধত 1988 চনত প্ৰকাশিত তেওঁৰ এ ব্ৰিফ হিষ্টৰী অফ টাইমে হকিঙক তাৰকাৰ শাৰীত উপনীত কৰাইছিল। 40টা ভাষাত অনুদিত এই গ্ৰন্থখনে বিক্ৰীৰ দিশেৰে গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল। হকিঙৰ দ্বাৰা ৰচিত গ্ৰন্থাৱলীৰ ভিতৰত এ ব্ৰিফ হিষ্টৰী অৱ টাইম আৰু দ্য ইউনিভাৰ্ছ ইন এ নাটশ্বেল অন্যতম। 1989 চনত ব্ৰিটিছ ৰাণী দ্বিতীয় এলিজাবেথে হকিঙক কম্পেনিয়ন অৱ অনাৰ সন্মানেৰে সন্মানিত কৰিছিল। হকিঙক লৈ বিভিন্ন বায়'পিকো ৰচনা কৰা হৈছিল। ইয়াৰ ভিতৰত 2014 চনত অস্কাৰ বঁটা লাভ কৰা বায়'পিক দ্য থিয়ৰী অৱ এভৰিথিং ছবিখন ট্ৰেভেলিং টু ইনফিনিটি মাই লাইফ উইথ ষ্টিফেন গ্ৰন্থৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। দৰ্শকসকল, আশা কৰিছোঁ আজি আমাৰ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিছে। যদিহে আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰেই নাপাহৰিব। আৰু যদিহে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ভিডিঅ'ৰ তলতে থকা ৰঙা ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰেই নাপাহৰিব, কাৰণ বেল আইকনটোত ক্লিক কৰিলে আমি আপলোড কৰা ভিডিঅ'ৰ সৰ্বপ্ৰথম নটিফিকেশ্যন আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। বহুমূলীয়া সময়কণ দি আজি আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। আপোনাৰ ৰাতিটো শুভ হওক। শুভৰাত্ৰি।